ঐ কি কৰি আছ? আছো বহ তোৰ কেনে ময়ো আছো তোৰ পৰা এটা প্ৰশ্নৰ উত্তৰহে সুধিব আহিছো প্ৰশ্নৰ উত্তৰ তই আহিছা মানে নিশ্চয় কিবা ব্যতিক্ৰমী প্ৰশ্নই হ'ব মই যে ইহঁতৰ ভাল পোৱাৰ কথা শুনি আছো সেই সঁচা নে ভাল পোৱা মানে আমাৰ এই মেঘালীহঁতৰ হয় এইবিলাক ভাল পোৱা চাল পোৱা এই ভাল পোৱা জাল পোৱা যাৰে তাৰে লগত নহয় ভাল পাবলৈ যোগ্যতা থাকিব লাগিব আৰু যদি যোগ্যতাই নাথাকে তেতিয়াহ'লে ভাল পোৱা কেনেকৈ সম্ভৱ এই 2 ইঞ্চিৰ সি নহয় তাইৰ দৰে এজনী ধুনীয়া ছোৱালীক কথা নকবি আৰু একেবাৰে হাঁহি উঠি যায় ভাল পাবলৈ যোগ্যতা নহয় প্ৰকৃত হৃদয় লাগে প্ৰকৃত হৃদয় যোগ্যতা এইখন চিনেমা নহয় ইয়াত যে তোমাৰ প্ৰকৃত হৃদয় আৰু যোগ্যতা থাকিব চোৱা তোমাৰ কথা শুনি ভগৱানে বৰশী দিলে প্ৰেমৰ বিষয়ে ইমান গভীৰভাৱে কেনেকৈ জানা প্ৰেম কৰি পাইছা মেঘালী 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 জ্বলন্ত ফকেবাজ থাকিবাজ বেকাৰ কি কৰি আছা তুমি ইয়াত মেঘালী ঘৰত নাই নেকি মেঘালী ঘৰত তোক কিয় লাগে তই দেখোন জানই মই তাইক লাইক কৰোঁ তই তাইক লাইক কৰ কিন্তু তাই তোক নকৰে কিয় সিদিনা এখন তাই নিজে কৈছিল তই সিদিনাৰ কথাটোতে ধৰি আছ ভাইটি আচলতে সিদিনা কি হৈছিল জান দে মই তোক জনাই দিম দে এতিয়া আমি কিবা ডিছকাশ্যন কৰি আছোঁ এই তাৰে একেবাৰে প্ৰেমৰ মায়া উলিয়াই আছোঁ দে হয় আমাৰ প্লেনটো ছাকচেছ হ'বনে হ'ব কিয় নহ'ব প্লেনটো কাৰ তোৰেই দে ঠিক তাই প্ৰেম কৰে ঠিকেই আছে তাক এইবাৰ ভালকৈ মজা দিব লাগিব প্ৰেমৰ মায়াত একেবাৰে মিলি গৈছে
ভূত ক'ত ভূত আছিল সেইবোৰতো মোৰ নাটকহে মোৰ ভাইটিক যোনে মাৰিছে তাকো মই সুদাই নেৰো